এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি মই আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ আৰু আশা কৰোঁ ৰেচিপিটো ভাল পাব। তো বলক দেৰি নকৰাকৈ আৰম্ভ কৰোঁ আজিৰ ৰেচিপিটো। বলক ফ্ৰেণ্ডছ, ৰেচিপিটোৰ কাৰণে পিঁয়াজ লাগিব তিনিটামান এনেকৈ কাটি ল'ব। এয়া আদা পেষ্ট, নহৰু পেষ্ট আৰু এয়া জলকীয়া আৰু এইফালে সৰু মাছকেইটা বহুত ধুনীয়া হৈ আছে। প্ৰথমে ভাজি ল'ম আৰু বস্তুখিনি যোগাৰখিনি দেখা পাই গম পাইছে কি বনাম। হয়, আজি আদাৰ জাল বনাম। তো বলক আৰম্ভ কৰোঁ। এয়া চাওক, মাছখিনি ভাজি লোৱাৰ পিছত ৰৈ গৈছে তেল, তাতে মই নহৰুখিনি দি দিছোঁ। নহৰুখিনিৰ সৈতে এতিয়া ভাজি ল'ম অলপমান টাইম, যাতে চাব নহৰুৰ গোন্ধটো বা কেঁচা ভাৱটো নাথাকে। অলপমান টাইম ভাজি ল'ব এনেদৰে। আদা জালত আদাৰ কেঁচা পাতটো বটি দিলে টেষ্টটো অলপ বেছিয়ে হয়, কিন্তু আমাৰ ঘৰত এতিয়া নাই, সেইকাৰণে মই এই আদায়ে দিম। এতিয়া অলপমান ভাজি যোৱাৰ পিছত মই পিঁয়াজখিনি দি দিম ইয়াতে। এয়া পিঁয়াজখিনি দি দিছোঁ আৰু অলপমান টাইম পিঁয়াজখিনি এনেদৰে ভাজি ল'ম। আৰু পিঁয়াজ খাই মই ভাল পাওঁ, সেইকাৰণে অলপ পিঁয়াজ বেছিকৈ দিছোঁ। আপোনালোকে কম দিলেও কথা নাই বাৰু, কিন্তু মই 3টামান দিছোঁ। আৰু এইখিনি অলপমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম পিঁয়াজখিনি। এনেও কেতিয়াবা আদাজাল খাবলৈ মন যায়, সদায়নো কিমান আৰু একেই আঞ্জা খাব। এনেকৈ অলপমান টাইম এয়া চাওক, অলপ ৰঙচুৱা হ'বলৈ ধৰিছে পিঁয়াজখিনিও। আৰু এতিয়া মই আদাখিনি ইয়াতে দি দিম। চাওক, গোটেইখিনিয়ে দি দিছোঁ আদা, যিহেতু আদাৰে জাল হয় সেইকাৰণে। আৰু এইখিনি এতিয়া ভালদৰে আপোনালোকে লাৰিব, ভাজি দিব। মাছকেইটা একেবাৰে গুৰগুৰা হৈ গৈছে, তথাপিও খাবলৈ ভালেই হ'ব। শেষলৈকে চাই থাকক। আৰু এতিয়া হালধি গুড়ি দিছোঁ। এয়া চাওক, এচামুচ। জালুক জিৰাৰ গুড়া দিম এতিয়া মই এচামুচ ইয়াতে। এয়া আৰু এইখিনি অলপমান টাইম এনেদৰে লাৰিলোঁ। এয়া চাওক, কালাৰ দেখিবলৈ কি ধুনীয়া হৈছে। আৰু ফ্ৰেণ্ডছ, এতিয়া মই অকণমান পানী দিছোঁ ইয়াতে আৰু অলপমান দিম, কাৰণ মই অলপমান থপথপীয়া কৰিম। এয়া চাওক, পানী দিলোঁ আৰু এইখিনি এতিয়া অলপমান উতলিলে হৈ যাব আমাৰ আঞ্জা ৰেডি। নিমখটো দি দিছোঁ, কাৰণ নিমখ প্ৰথমতে দিয়া নাই, এতিয়া দিছোঁ, কাৰণ পানী দিছোঁ যিহেতু নিমখৰ আন্দাজটো গম পাই যাওঁ সেইকাৰণে। এয়া চাওক, লাহে লাহে উতলিবলৈ ধৰিছে আৰু আমাৰ আঞ্জা এতিয়া ৰেডি হ'বয়ে। এয়া চাওক, খাই একেবাৰে টেষ্টি লাগে, কৈছোঁ ন, খালে খাই থাকিব। কেতিয়াবা বনাই চাব আপোনালোকেও ঘৰত। ফ্ৰেণ্ডছ, আপোনালোকক আজি মই এটা ধুনীয়া ৰেচিপি দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আৰু যদি ভাল লাগে ছাবস্ক্ৰাইবটো কৰি দিব, শ্বেয়াৰো কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। তো আজিলৈ ইমানে ভিডিঅ'টো।